সেই বন্ধুসকল আজি মই এটা বেলেগ দৃশ্যত আছোঁ মানে গাঁৱৰ মূৰত আছোঁ এতিয়া বৰ্তমান গৈ আছোঁ নামঘৰটো অলপ পাবলৈ আছে আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক আজি ঘৰৰ পৰা কিন্তু ভিডিঅ' বনোৱা নাই মই আজি ৰাস্তাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ চাই থাকক পৱন আৰু মই আহিছোঁ বলক আৰু আমাৰ গাঁৱৰ এটা ৰাস্তা চাব নেকি দেখাই আছোঁ ৰখিব ৰাস্তাটো একেবাৰে লগ কৰি আছোঁ একেবাৰে মই উপায়বিহীন ৰাস্তা চাওক না এতিয়া বেছি দূৰ নাই আৰু বৰ্তমান আহি নামঘৰ পাম এতিয়া পৱন আৰু মই বেছি টাইম নালাগে আৰু বন্ধুসকল এইকেইদিন ইমান ৰ'দ দিছে মানে মই ভিতৰৰ পৰা মানে ওলোৱা নাই আকৌ চৰ্দি আৰু আমি শ্বৰ্ট ফিল্ম বনোৱা এতিয়া কি ঠিক নহ'বই চাগে কিয় কাৰণে অলপ বহুত গৰম আৰু মানুহখিনি অলপ বহুত প্ৰব্লেম আৰু মোৰ গাটো ভাল নহয় সেইকাৰণে ইমান দিন ভিডিঅ' বনোৱা নাই আৰু এতিয়া চাগে ভিডিঅ' অলপ চলপ ব্লগে গৈ থাকিব পাৰে আপোনালোকে নিশ্চয় চাব ভিডিঅ'টো চাবলৈ আৰু লগতে শ্বেয়াৰ এটাও কৰি দিব লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব বলক এতিয়া আমি নামঘৰ পালোহি নামঘৰ পালোহি আৰু অলপ আছে এতিয়া যিমানখিনি পাৰোঁ গৈ থাকোঁ এটা কথা বন্ধুসকল এইকেইদিন ৰ'দটোৱে কিহে পাইছে ইমান যে ৰ'দ দিছে কিবা চাং নাইকে যদি কিছুমান মানে ইমান ৰ'দত ক'ব নিছে মই এইকাৰণে হৈছিল এতিয়া ক'লা হৈ গ'ল ভিতৰত আছিলোঁ বহুত বগা আছিলে আৰু এতিয়া মানে ভিতৰত সোমালে যে কি ক'ব চাগে আৰু পৱনকতো দেখাই নাপাব চাগে ইমান ক'লা হৈ গ'ল সি এইটো গাই আছে নাম গাই আছে এতিয়া আমি সোমাই যাম বলক আমাৰ লগত আপোনালোক সোমক আপোনালোকে ডাঙৰ চাই থকা বৰ্তমান আমি নামঘৰত সোমাই নাই সোমাম দুজনীয়া হৈ আছে সেইকাৰণে ফটো দুকপি লৈ লওঁ তাৰপিছত ভিডিঅ'টো আৰম্ভ কৰিম আপোনালোকে চাই থাকক নাম শেষ হ'ল আমি ভিতৰলৈ নগ'লোঁ আমি ইয়াতে বহি থাকিলোঁ বৰ্তমান ইয়াতে বহি থাকিলোঁ বৰ্তমান ইয়াত নাম শেষ হ'ল বৰ্তমান এতিয়া গোপিনী নাম গাব গোপিনী নাম গোৱাৰ পিছত অলপ দেখাম তাৰপিছত যামগৈ বৰ্তমান এতিয়া আমাৰ প্ৰসাদ বিতৰণি চলি আছে আৰু আজি বোলে খিচিৰি হ'ব নাজানো কোনোবাই শৰাই দিছিলে চাগে আজি খিচিৰি হ'ব বোলে আজি খিচিৰি দিব সেইকাৰণে মানুহখিনি লাইনকৈ বহিব দি আছে বৰ্তমান সকলোৱে এতিয়া বহি আছে প্ৰসাদ খাই লৈ চাই থাকক আপোনালোকে প্ৰসাদ খাই লৈ ভিডিঅ'টো আৰম্ভ কৰিম বাই আমি এতিয়া বহি ল'লোঁ খাবলৈ এতিয়া মানুহ চাওক লাইনে উঠে আজি আমি দবা ওচৰত বহিছোঁ আৰু এইটো ফলটা আৰু ইয়াত চাওক আমি আজি পূৰা লাইনকৈ বহি লৈছোঁ আৰু মানুহ চাওক আৰু এইটো পৱন মোৰ লগতে বহিছে লাষ্ট পাই সি মানুহ আছে আৰু আমি প্ৰসাদ আনিব এতিয়া প্ৰসাদ দি গ'ল বৰ্তমান এতিয়া আজি প্ৰসাদৰ লগত বোলে ওলাই ভিনি বহি আছে আৰু এতিয়া সকলোকে প্ৰসাদ লাইন আৰু এইফালে মোৰ বকি আছে এতিয়া আমি খাম আৰু এইফালে আছে পৱন মই আৰু এয়া চবকে দিয়ে আৰু এইফালে সকলোকে দি আছে
এতিয়া আমি খিচিৰি খাই যাম আৰু একে চুপত আছে। এতিয়া আমি দুটাই ঘৰলৈ যাব ওলাইছে। এইফালেও খাই আছে মানে চবফালে খোৱা বোৱা হ'ল, চবেই উঠিলে। এতিয়া আমি ঘৰলৈ যাম আৰু বলক। এতিয়া আমি নামঘৰটোক বাই বাই জনালোঁ আৰু এতিয়া আমি খাই বৈ হ'লে এতিয়া আমি যামগৈ আৰু বলক। পৱন আৰু মই আহিলোঁ দুটাও বহুত কষ্ট কৰিলোঁ আজি, কিয় কাৰণে এনেই প্ৰসাদো খালোঁ আৰু খিচিৰিও খালোঁ আৰু লোকৰ পৰা পানীও খালোঁ, মানে খাই বৈ ধুনীয়াকৈ এতিয়া গ'লো। এতিয়া গোপিনী ভকতসকলক বাই বাই দিলোঁ, কিয়কাৰণে খাই বৈ ল'লোঁ। বলক আপোনালোকে যদি এনেকৈ ক'ৰবাত যদি নামঘৰত যায় এনেকুৱা চান্স এটা লৈ ল'ব আৰু মোৰ নিচিনা একো নকৰাকৈ খাই বৈ মনে মনে গুচি আহা। আৰু এতিয়া ডেইলি ভিডিঅ' পাবলৈ মানে ব্লগ, এতিয়া আমি শ্বুটিং মানে আমাৰ হেৰি শ্বৰ্ট ফিল্ম এতিয়া বৰ্তমান নাহে, কিয় কাৰণে অলপ মোৰ অসুবিধা হৈছে আৰু আমাৰ যোনকেইজনী এক্টৰনীয় সেইকেইজনীও অসুবিধা হৈ আছে, মানে আমাৰ গ্ৰুপটো মানে বহুত অসুবিধা হৈছে। সেইকাৰণে আমি শ্বৰ্ট ফিল্ম এতিয়া ইমান সহজে আনিব নোৱাৰিম। এতিয়া যিমানকেইদিন মানে মই ভাল হৈছোঁ, যেতিয়া অলপ সুস্থ হৈছোঁ, যেতিয়া মই আপোনালোকক এনেকৈ কি কৰোঁ, ক'ত যাওঁ, কেনেকৈ মানে ব্লগকে দেখাই থাকিম বুলি ভাবিছোঁ আৰু আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই থাকিব। বাই বাই।